পদুপাৰা বিজয়পুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ইব্ৰাহিম আলীলৈ গোৱালপাৰা জিলা শিক্ষা বিভাগৰ ফালৰ পৰা আগবঢ়োৱা হৈছে কৃতি শিক্ষকৰ বঁটা। শিক্ষকগৰাকী বঁটা লাভ কৰাত আনন্দৰ বন্যা বৈছে বিদ্যালয়খনত। শনিবাৰে বিদ্যালয়খনত কৃতি শিক্ষকৰ বঁটা লাভ কৰা কৃতি শিক্ষকগৰাকীক সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শাহিনুৰ ইছলামৰ সভাপতিত্বত কৃতি শিক্ষকৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকল। উক্ত সভাত কৃতি বঁটাপ্ৰাপ্ত শিক্ষকগৰাকীক ফুলাম গামোচা জাপি শৰাইৰে সম্বৰ্ধনা জনায় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল। শিক্ষকগৰাকী বঁটা লাভ কৰাত আনন্দিত হৈছে পদুপাৰাবাসী ৰাইজ। কাৰণ এনেকুৱা এটা দিন আচলতে মোক গোৱালপাৰা জিলা শিক্ষা বিভাগ প্ৰশাসনৰ তৰফৰ পৰা এই প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনত গোৱালপাৰা জিলাৰ পৰা কৃতি শিক্ষক বাছনি কৰে আৰু সেই হিচাপে মই পদুপাৰা বিজয়পুৰ মধ্যমীয়া বিদ্যালয়ৰ পৰা তেওঁলোকৰ পচন্দমতে মই কৃতি শিক্ষক হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকে মোক বাছনি কৰে আৰু তেখেতসকলে মই এই ওচৰতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ পদুপাৰা বিজয়পুৰ এই মাদ্ৰাছাৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী লগতে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে সমূহ ৰাইজে আজি মোক বঁটা পোৱা উপলক্ষে এখন সম্বৰ্ধনা সভা আহ্বান কৰিছিলে আৰু সেই বাদ মোক বিপুল সম্বৰ্ধনা দি তেওঁলোকে মোক উৎসাহিত কৰে আৰু পৰৱৰ্তী সময়ত যাতে মই আৰু ইয়াত ৰাজ্যিক হিচাপে বঁটা লাভ কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে মোক আশাবাদী। আৰু এইখিনি আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? নিশ্চিত কৃতজ্ঞ। আপোনাৰ অনুভৱ কেনেকুৱা হৈছে যিহেতু আপুনি খবৰটো পালোঁ মই সঁচাকৈ মই আনন্দিত হৈছিলোঁ বঁটাটো পোৱাৰ কাৰণে।